আজি চাগে মোৰ ৰূপ দেখি আপোনালোকে ভয় খাই যাব। হেল্ল' ৱেলকাম বেক টু টইমই। কি ৰেডি হৈ ওলাইছোঁ চাওক, ওলাইছোঁ আৰ্টিৰ কাৰণে পূৰা ৰেডি চেডি হৈ, কাৰণ অসমৰ পৰা স্পেচিয়েল ৰিকুৱেষ্ট আহিছে বা অলপ ষ্টাইল কৰা। মই বোলে অ'কে, এয়া ষ্টাইল কৰি ওলাইছোঁ। চ' এয়া কালি যেনেকৈ হৈছে তেনেকৈ বেলেগ আৰু এটা জেগাত হয়, তালৈ গৈ আছোঁ। ব'লক আপোনালোককো লগতে লৈ যাওঁ। এইখনত যে যেতিয়াই হওক ভিৰ থাকিবই যেনিবা চাওক না। ইয়াতে হেনো ৰামঝোলাৰ কাৰণে কালি যে গৈছিলোঁ সেয়া বেলেগ আছিলে, ইয়াত ৰামঝোলাৰ কাৰণে হেনো শ্বেয়াৰিঙত পাই যাম। খালি অলপ দেৰি ৱেইট কৰিব লাগিব, তাত 15 টকাকৈ লয়। ৱেইট কৰি আছোঁ, কি কৰোঁ চাওঁ। ইন দ্য মিন ৱাইল বাট বৰ্মন মই পানী খাইছোঁ দেই। আৰু মানুহ আহিলে উঠিলোঁ, যাওঁ এতিয়া ব'লক। পালোহি আহি পেলাই আকৌ অলপ দেৰি খোজকাঢ়ি যাব লাগিব এতিয়াও। আজি ধুনীয়াকৈ আৰ্টিটো দেখাম। মই দেখিলোঁ যে আপোনালোকে বহুত পচন্দ কৰিছে লাষ্ট ভিডিঅ'টোত, চ' মই ধুনীয়াকৈ দেখাওঁ। কালিতো বহুত কাটি কাটি দেখুওৱা হৈছিলে, তো ভাল লাগিলে। মোৰতো কেনেকুৱা ধুনীয়া লাগিছে তাত বহি পেলাই। বাট ঠিক আছে, এজন মানুহ হয় লাইক সঁচা মানুহ। আৰু এজন আছে। মানুহবোৰে তেখেতক চাই পেলাই এনেকৈ গৈ পেলাই হাঁহিছে। আচ্ছা, বেয়া লাগে। ইমান ধুনীয়া ভিউ এইটো চাওক। এইখন হৈছে ৰামঝোলাখন। आरती के लिए इधर से। आप कहाँ से आए आप लोग? असम। असम किस जगह से? गुवाहाटी। मैं तेज गाँव और असम गुवाहाटी तो ट्रेडिंग प्लेस है। गाँव मोराट। What's your name? Krishangi. What do you do? I'm an interior designer. Oh, I'm also interior designer. You're here with your family? No, I used to come every month. Oh wow. Sorry. Because there I know a lot of people in Nagaon and Tezpur and Jorhat also. Oh, Jorhat. My hometown is Jorhat. That's it. Everybody also had been there. Nice to meet you, Vita. What's your name? Krishangi. Krishangi. What's your Insta? Krishangi Sekia. Krishangi Sekia. No numbers. No, just Krishangi. I'll follow you. Are you on Insta? Yes. Okay, same. You got to say. Name? Dinesh Sharma. Okay. You can check me on Facebook also. Sure. I have your video now also. Definitely. Okay, it was nice meeting you. Yeah, come. Nice to meet you. Thank you. ये आसाम से निकला है, रंगीला है ना, से रंगीला तो वहाँ से आसाम से निकला है। Yeah, she's my bhabhi Okay. and she's my sister. Namaste. She speaks nice Hindi. Upper Assam में they hardly people understand Hindi. नहीं, एक्चुअली मेरा स्टडी वगैरह राजस्थान पंजाब वहाँ पे हुआ था, Oh, इसीलिए। you have a different tongue also. No, you must have catching Rajasthan पागल हमारे लिए. Yeah. Okay. You speak Punjabi also. I understand Punjabi. Okay. God bless you. Thank you, sir. Thank you. We will check out the এনেকৈ ৰাস্তা ঘাটে মানুহ লগ পাই যায় চাওক। চ' আমি আহি পালোহি আৰ্টি জেগাকণ। আজি কণ যে আৰু ধুনীয়া। অ' মাই গড, ৰামঝোলাৰ লগত যে কেনেকুৱা ধুনীয়া লাগিব, আই কাণ্ট ইভেন ইমেজিন। আই কাণ্ট ইভেন টেল ইউ। কি কৈছোঁ। ইয়াতে বহু অলপ দেৰি ষ্টাৰ্টটো হোৱা নাই, টাইম লাগিব চাগে। 6টা বজাৰ পৰা হ'ব কৈছে। কালিতো বহুত দেৰি হৈ গ'ল। ইয়াত তাতে বাইদেউজনী আছিলে, ভালেই হ'ল। মই সুধি ল'লোঁ, এনেকৈ বহি থকা তাত বচোঁ হ'লহেঁতেন। চ' আগত যাব লাগিব। ইয়াত নহয় হেনো, মুখৰ আগত হয়। তাৰপৰা চাব পাৰি, ইয়াৰ পৰা চাব পাৰি। আৰু তাৰ বাদ দি অলপ আগত আছে। চ' 10 মিনিটমান আছে ন, বলক তালৈকে যাওঁ। আহিছোঁ যেতিয়া। दीदी आरती यहाँ पे होगी? कितना दूर कैसे? इधर से ठीक है। आप भी जा रहे हो? ठीक है, मैं आ रही हूँ फिर आपके पीछे। 50 मीटर आगे। ठीक है, थैंक यू दीदी। मोटा पीछे गई आसो। हम आसाम से।
आप गए वहाँ पे भी बहुत अच्छा एक जगह है ना कामाख्या हाँ आगे मौका नहीं दिया भगवान ने कितना गंगा आरती आगे जा दुनिया लगी तो सब ना सब सुफल है तुम्हारी सरना मन क्रम वचन मान जोया मधुर मुरलिया जब भी बजावे हर ले सुध बुध सारे কোনোবা আহিছে কোনোবা মানে ইম্পৰ্টেণ্ট আহিছে তাত পূজা কৰিছে কিবা Water bodies flowing clean and clear to keep our air, our mountains. ओम जय गंगे माता मैया जय মই ওলাওঁ আৰু কাৰণ বেছি আন্ধাৰ হৈ গ'লে মোৰ দিগদাৰ হ'ব বেয়া হ'ব মানে যিহেতু ৰাস্তা চাস্তা ইমানো ভালকৈ গম নাপাওঁ চব এনেকৈ আই হোপ ভাল লাগিলে আপোনালোকৰ চাবা ইমান ভাবিছোঁ ইয়াত কিবা এটা খাই যাওঁ বাট ইয়াত খালে মোৰ বহুত দেৰি নিচিনা হৈ যাব কি কৰি ধৰিব পৰা নাই বাট আজি মই এটা বস্তু ৰিয়েলাইজ কৰিছোঁ সেইডোখৰত থিয় হৈ পেলাই মানে বহি যেতিয়া হেৰি কৰি আছিলে ন মানে কি বুলি কয় ভজন গাই আছিলে ইয়াৰ আমি যিটো ফ'ল' কৰোঁ মানে ইমান ডিপ সঁচক নাই এখন ৰিভাৰক আমি পূজা কৰোঁ ধৰতী মাক আমি পূজা কৰোঁ ধেমালি নেকি মানে সেইটো কিমান ডিপ এটা এজন মানুহে সেই বস্তুটো মানে কেনেকৈ বুজাওঁ সেই বস্তুটো ৰিয়েলাইজ কৰিব লাগিব যে ৰিভাৰ এখনক নেচাৰক পূজা কৰাটো তেনেকৈ আছে মানুহ ইয়াত এইটো ৰাস্তাদি অহা মনত আছে বাৰু আপোনালোকে চাগে লাষ্ট ব্লগত দেখিছিলে তো এইটো ৰাস্তাদি আহিছিলোঁ বাট তেনেকৈ ধৰিব পৰা নাই চলো লেটছ গো গৈ আছিলোঁ ৰাস্তাত বাট বোলো ৰখি পেলাই মুখৰ আগত আৰতি চলি আছে সেয়াও দূৰৰ পৰা অকণমান চাওঁ নামঝোলা কিমান ধুনীয়া লাগিছে চাওক সেই আৰতি চলি আছে
বহুত মনটো শান্তি লাগিছে বহুত কালিও এণ্ড আই এম জাষ্ট গ্লেড মই আজি উঠি আহিলোঁ আহিব প্লিজ জীৱনত মানে এই বস্তুখিনি নহয় এক্সপ্লেইন কৰিব নোৱাৰি জানে শুনক না জাষ্ট শুনিয়ে কেনেকুৱা লাগিছে মই লিটাৰেলি এঘণ্টামানৰ পৰা ইয়াত এনেকৈ বহি আছোঁ বহুতে লাইভ জইন কৰিছিলে মই ইনষ্টাগ্ৰামত লাইভ গৈছিলোঁ এতিয়া ইমান ভাল লাগিছে মোৰ উঠিব মন যোৱা নাই বাট ছোৱালী মানুহ আমি অলপ প্ৰিকশ্যনছ নিজেও ল'ব লাগে চ' সেয়াই বেলেগে টাইম ৰেষ্ট্ৰিকশ্যনছ নিদিলেও নিজে টাইম ৰেষ্ট্ৰিকশ্যনছ এটা ৰাখিব লাগে সুধিছিলে ছোৱালী এজনীয়ে ছোৱালী মানুহৰ কাৰণে ছেফ হয় নে চ'ল' ট্ৰেভেল অবভিয়াছলি ছেফ হয় বাট তুমি ইট ডিপেণ্ডছ অন ইউ লাইক হাউ ইউ আৰ হেণ্ডেলিং থিংছ ইউ ন তুমি কেনেকৈ মানে বস্তুবোৰ হেৰি কৰিছা মোৰ বেগত এতিয়া পেপাৰ স্প্ৰে এটা চাকু এখন আছেই একেবাৰে আন্ধাৰ হোৱা আগতে যাওঁ হোষ্টেললৈ সেয়াই চ' 200 টকা এটা উলিয়াই লৈছোঁ এতিয়া ৰাস্তাত 200 টকা আজি মই ডিনাৰ কৰি যাম অকল ডিনাৰেই নহয় কিবা সৰু সুৰা বস্তুও খাম কেনেকুৱা ভैया 20 में कितना एक पानी पूरी का प्लेट कर दीजिए पहले पीछे প্ৰথমতে ফুচকা পৰা ষ্টাৰ্ট কৰোঁ 20 টকাৰ এটা প্লেট লওঁ তাৰপিছত কৰি আছোঁ आलू चाट कर दीजिए बस थोड़े बाद 5 मिनट मैं आवाज़ दे दूँगा आपको आलू चाट डाल লৈছোঁ তাৰপিছত छोले कुलचा আছে এটা খাই যাওঁ छोले कुलचा আৰু ইয়াত গংগা বাৰ ওচৰত গৈ পেলাই খানা খাই যাওঁ আজি মই চখ না কেনেকুৱা ধুনীয়া লাগিছে कितना हुआ मेरा आपका हो गया 100 हाँ 200 रुपये दिए गए थे ओ यार 100 টকা দেখিলে মই 100 টকা চাহটো খালোঁ ফুচকা খালোঁ এয়া ডিনাৰ হ'ব এতিয়া মুখৰ আগত আছে ৰামঝোলা আৰু গংগা মা আৰু এইপিনে আৱাজ শুনক ইমান শান্তি জীৱনত আই এম লাইক কেনেকৈ বুজাওঁ আই জাষ্ট কান এক্সপ্লেইন এইটো ফিলিংটো খাওঁ আৰু যাওঁ আৰু তাৰপিছত নেমু দিছে ইমান ভাল লাগিছে খাই মোৰ যে এটা ৰুটি এটা খাই পেট ভৰি গ'ল পেলাবলৈ মন যোৱা নাই গৰু আছে গৰুকে দিওঁ নেকি গৰু এবাৰ খায় নে নাখায় ওলাওঁ মই ইয়াৰ পৰা গৰুক দিলোঁ তেখেতে খালে সেয়াই আৰু সেই আজি দিন এতিয়া যাওঁ লগ অটোত আহিলোঁ পালোহি মই মেপখন খুলিছিলোঁ চাবৰ কাৰণে কোনটো ডাইৰেকশ্যনত দোকান এখন দেখিবা চিনিয়ে পাই গ'লোঁ মানে মই এতিয়া ৰাস্তা চিনি পাওঁ সেয়াই আৰু ব'লক হোষ্টেল পাম আৰু এতিয়া 5 মিনিটত ৰেষ্ট কৰিব লাগিব ৰুম আহিলোঁ চেঞ্জ কৰিলোঁ ডান আজি ভিডিঅ'টো এটা সামৰণি কৰোঁ লগতে এটা কথা মানে অলৰেডি ন'টিছ কৰিলে লাইফত যাওঁতো বাট কমেণ্টছো আহিছে যে মই আজি সেন্দুৰ লগোৱা নাইকিয়া এক্সপ্লেনেশ্যনটো দিওঁ আজিলৈকে আপোনালোকে চাগে দেখা নাই সেইটো মোক জানো কোনোবাই ক'লে ৰোহিত আই এম হিয়াৰ কামিং ইধাৰ 1 মিনিট ক'লে আহিবা চ' ইয়াৰ পৰা কিবা ফুটেজ কেইটামান ল'ব লগা আছিলে অ'কে মই কি কৈ আছিলোঁ সেন্দুৰৰ কথা মানে এইডোখৰত কৈ থাকোঁতে কিবা এটা আহি গ'ল কথাটো তো সেন্দুৰ লগোৱা নাইকিয়া আজি কাৰণ আছে একো তেনেকুৱা কাৰণ নাইকিয়া কাৰণ মই ৰাতিপুৱা সেন্দুৰটো লগাওঁ অকণমান তো ৰাতিপুৱা আজি যেনেকৈ দেখিলে ৰাফটিং কৰিব গৈছিলোঁ লাইক আগৰ ভিডিঅ'টোত লাষ্ট ভিডিঅ'টোত আই ডণ্ট ন' মানুহ এগৰাকীয়ে কৈছে মোক দেখা নাই হেনো বহুতবাৰ দেখিছে যে মই সেন্দুৰ লগোৱা নাই বাট এইটো সঁচা নহয় মই সদায় সেন্দুৰ লগাওঁ বাট আজিও তেনেকৈ ৰাতিপুৱা লগাইছিলোঁ এণ্ড ৰাফটিং কৰিব যাওঁতে সেইটো অবভিয়াছলি কাৰণ পানীত ডুবকি মাৰাই আছে তো ডুবকি মাৰি থাকোঁতে অবভিয়াছলি গৈছে চাগে বাট আমাৰ ৰুমত মিৰৰ নাইকিয়া
সেইটো প্ৰুভৰ কাৰণে দেখাই দিম মিৰৰ নাই বাথৰুমত আছে বাট মই অথনি চুইটাৰযোৰ পিন্ধি মানে মই জাষ্ট ক্ৰীম লগাওঁ তাৰ বাদ মই ইমান একো তেনেকুৱা কৰা নাই এতিয়া সেইটো চাই লওক ফেচটোত মই একো তেনেকুৱা নকৰোঁ আইলাইনাৰ বা লিপষ্টিক লগোৱা যে মই আইনাৰ ওচৰলৈ যাব লাগে তো মই তেনেকৈ চেক কৰা নহ'লে বাট ইয়াৰ পৰা যেতিয়া ওলাই গ'লোঁ ভিডিঅ'জ বনালোঁ মোৰ নিজৰে গম পালোঁ যে কোনোবাই মোক ক'ব এই কথাষাৰ বাট তেতিয়ালৈকে অলৰেডি বহুত দেৰি হৈ গ'ল যেনেকৈ আপোনালোকেও দেখিছে এই কথাটো টাইমত গৈ পেলাই পাইছোঁগৈ এক্সপ্লেনেশ্যন কেতিয়াবা দিব লাগে কাৰণ এজনৰ পিছত কোৱা ষ্টাৰ্ট হৈয়ে যায় নে মই জানো অলৰেডি বহুতে চাগে দিমাগত আহিলেই ব্লগটোত লিখিম বুলি ট্ৰাই কৰক যে পজিটিভ পাৰ্টখিনি চাওক কিবা এটা থাকি যায় অবভিয়াছলি আমাৰ মাহঁতৰো কিমানবাৰ হয় যে কেতিয়াবা কিবা বস্তু পাহৰি যায় সোণৰ বস্তুৱে থৈ পাহৰি যায় মইতো সেন্দুকণ আৰু এতিয়া ইমান গিল্টত নেপেলাব ইটছ অ'কে আই গেছ এদিন হৈ যায় ভুল অকণমান সেয়াই বাই বাই আজিৰ কাৰণে এণ্ড অ'কে আজি এটা কুৱেশ্যন পাইছিলোঁ যে আজি টিপটোৰ লগত সেইটো বনাই দিওঁ যে চ'ল' ট্ৰেভেলিংটো কেনেকৈ কি ষ্টাৰ্ট কৰিব পৰা যায় চ' ফাৰ্ষ্ট থিং মই আপোনালোকক চিম্পলকৈ কওঁ ট্ৰাই কৰক ওচৰৰ কোনোবা জেগা অকলে গৈ পেলাই ঘৰৰ ওচৰে পাৰ্ক চাৰ্ক হৈ গ'ল সৰু সৰুকৈ এক্সপিৰিয়েঞ্চবোৰ হেৰি হয় ন তো তেনেকৈ ট্ৰাই কৰক মে বি লাইক কিকটো পাই যাব নিজৰ টাউনত ষ্টাৰ্ট কৰক তাৰপিছত 2 ঘণ্টা 3 ঘণ্টা ৰাস্তা ষ্টাৰ্ট কৰক ঘৰৰ ওচৰৰ অসমৰ কোনোবা আচলতে কাজিৰঙাই অকলে গৈ চাই লওক এবাৰ মেঘালয় গৈ চাই লওক মেঘালয়টো বহুত ছেফ হয় যদি সেইটো আপোনাক একেবাৰে অকলে কৰিবলৈ ভয় লাগিছে তো গ্ৰুপ এটা জইন কৰক তো তেনেকৈ চলো বাই বাই টেক কেয়াৰ